বন্ধুসকল, খেতিয়কৰ যে দুখ দুৰ্দশাৰ অন্ত নাই, এয়া তাৰ উদাহৰণ। এতিয়া জেঠৰ প্ৰায় শেষ খবৰ হৈছে, অথচ এতিয়ালৈকে পথাৰত এটুপিও পানী নাই। খেতি কৰাটো দূৰৰে কথা, চৰাই চিৰিকটিয়ে খাবলৈ আনকি পথাৰত এটুপি পানী নাই, এডাল বন নাই গৰু ছাগলীয়ে খাবলৈ। কাৰণ আজি জেঠৰ শেষ খবৰ হ'ল, কিন্তু এতিয়ালৈকে মানুহে পানীৰ অভাৱত কঠীয়া পাৰিব পৰা নাই। আপোনাৰ শ বিঘা মাটি এতিয়াও চন পৰি ৰৈ আছে। ইফালে কৰোনা মহামাৰীৰ ফলত মানুহ কৰ্মহীনতাত ভুগিছে। তেনেস্থলত যদি মানুহে পেটৰ ভাতমুঠিৰো ব্যৱস্থা কৰিব নোৱাৰে, তেন্তে কেনেকৈ জীৱন নিৰ্বাহ কৰিব? জীৱকুলৰ বাবে এয়া হৈছে চৰম ভাবুকি আৰু আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। কাৰণ ইয়াতকৈও ভয়ানক পৰিস্থিতি আমাৰ কাৰণে ৰৈ আছে। অকাল বৃষ্টি, অনাবৃষ্টি আৰু প্ৰাকৃতিক দুৰ্যোগসমূহৰ যদি কাৰণ আমি বুজি উঠিব নোৱাৰোঁ, তেতিয়াহ'লে পৃথিৱীখন ধ্বংস হ'বলৈ আৰু বৰ বেছি দিন নালাগিব। লগতে আমাৰ ভৱিষ্যত প্ৰজন্মটো এই পৃথিৱীখনৰ লগতে শেষ হৈ যাব। নিজৰ সুখ সুবিধাৰ কাৰণে ভৱিষ্যত প্ৰজন্মটো ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ অধিকাৰ আমাৰ কেতিয়াও নাই। গতিকে আমি আমাৰ প্ৰজন্মটো ৰক্ষা কৰিবলৈ হ'লে আমি গছ গছনি ৰুব লাগিব। মই থাকোঁতেই পৃথিৱীখনক নৰূপত সজাই পৰাই তুলিব লাগিব, সেউজীয়াকৰণ কৰিব লাগিব। তেতিয়াহে যদি ভৱিষ্যত প্ৰজন্মটো আৰু পৃথিৱীখন ধ্বংসৰ মুখৰ পৰা ৰক্ষা পৰে। এজন মানুহ সজাগ সচেতন হ'বৰ হ'ল, নিজৰ লগতে আনকো সজাগ কৰিবৰ হ'ল। আহক আমি প্ৰতিজন মানুহে একোজোপাকৈ যদি গছ ৰুবলৈ আৰম্ভ কৰোঁ, তে পুনৰ পৃথিৱীখনক সেউজীয়াকৰণ কৰিবলৈ আমাৰ বৰ বেছি সময় আৱশ্যক নহ'ব বুলি মই ভাবোঁ। আৰু নিজে বুজাৰ লগতে আনকো আমি বুজাব লাগিব। গতিকে ইমানকে কৈছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ।